কবিতাটির শিৰোনাম যান্ত্ৰিকতাৰ আহ্বানেয়া। হাঁহি কান্দোনৰ গাঁথাবোৰ যে এতিয়া স্ক্ৰীনৰ স্ক্ৰলিঙত বন্দী। প্ৰাপ্তিৰ তোলাচনীৰ অব্যক্ত গাথা, আপডেটৰ যুদ্ধত বিলুপ্ত ক্ৰমাৎ শালীনতা, আপডেটেড মানুহৰ আউটডেটেড চিন্তা। ঠিকেই, যান্ত্ৰিকতাৰ আহ্বান এয়া। প্ৰাপ্তি অপ্ৰাপ্তিৰ সমাহাৰ, শ্ব' অফৰ পৰিধিৰ বহুল পৰিসৰ, প্ৰযুক্তিৰ আবিৰৰে সপোনৰ আলোকে মানৱতাৰ ফাকু খেলে, শিলাময় হৃদয়ৰ কঠোৰ বাকৰিত। ঠিকেই, যান্ত্ৰিকতাৰ আহ্বান এয়া। মিছাৰ আশ্ৰয়ত শেষ হাঁহি, সপোনত ৰচে অভিনয়ৰ কেলি, কোলাহলৰ চেতনাৰে মই বৰ ভাৱনাৰ সোঁতত বন্দী, নিস্তব্ধ অবিৰত যাত্ৰী আমি। ঠিকেই, যান্ত্ৰিকতাৰ আহ্বান এয়া। বন্ধুত্বৰ স্মৃতিবোৰ যে এতিয়া এটা স্ক্ৰীণত বন্দী, আৱেগবোৰ যান্ত্ৰিকতাৰ মেৰপেচত জব্দ, মানৱতাৰ গান, একতাৰ স্বপ্ন কিম্বা সময়বোৰ এতিয়া কাৰোবাৰ হাতৰ মুঠি। স্ক্ৰীণৰ আকৰ্ষণীয় কণ্টেণ্টবোৰ এতিয়া কাৰোবাৰ বাবে ব্যৱসায়, কাৰোবাৰ বাবে হাঁহিৰ খোৰাক, নতুবা আন কাৰোবাৰ বাবে সমালোচনাৰ আদিপাঠ। ঠিকেই, যান্ত্ৰিকতাৰ আহ্বান এয়া। ধন্যবাদ।